নমস্কাৰ বন্ধুসকল, মই তাইদৌৰী। আজি তেজাল ডেকা ব্লগছ ইউটিউব ব্লগছ চেনেলটোৰ পৰা আপোনালোকলৈ যি আজিৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিশেষ দিন, যি গণেশ চতুৰ্থীৰ এটি জুইশৰীয়া নাম বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে মোৰ ব্লগ চেনেলটোৰ পৰা দুই এষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ। তাত যদি কিছু ভুলভ্ৰান্তি হয়, মই এজন ক্ষমাপ্ৰাৰ্থী হ'ম। প্ৰথমে আপোনালোকক মই কলাগুৰু বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি বিষ্ণু ৰাভা সংগীত পুনৰ অসম গঢ়িব লাগিব শিক্ষক দুই এষাৰ জাষ্ট গাই দিছোঁ, শুনিব আপোনালোকে। পুনৰ অসম গঢ়িব লাগিব ইলাচিতৰ নাতি, নাঙল যাৰ মাটি তাৰ মহামন্ন মাটি। পুনৰ অসম গঢ়িব লাগিব ইলাচিতৰ নাতি, নাঙল যাৰ মাটি তাৰ মহামন্ন মাটি। বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ জগতখনত অপৰিসীম অৱদান আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক দৰ্শনো আছিল আদৰ্শবাদী, যিটো আদৰ্শ মোৰ দৰে উঠি অহা প্ৰজন্মই ভাল পায়। আৰু সৌ তাহানিতে ভাং 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 লোহাৰৰ শিকলি ভাং, চিং 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 দাসত্বৰ বান্ধোন চিং বুলি যি জাতীয়তাবাদীৰ আৱেগ জগাই তুলিছিল, সেয়া আজিও প্ৰাসংগিক। আজি জনসাধাৰণে বাৰুকৈয়ে বুজিছে দাসত্বৰ শিকলিৰে কিদৰে মেৰিয়াই লৈছে সমাজখনক। ৰাভাদেৱৰ কৰ্মকীৰ্তি উনুকিয়াই চালেই বুজিব পাৰি যে তেওঁৰ সত্তাই আছিল সংগ্ৰামী। ছাত্ৰ অৱস্থাতেই তেওঁৰ মন ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ শোষণৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছিল, আৰু সেই অনুসৰি তেওঁ মুক্তিৰ দেৱাল ভাঙিবলৈ সকলোৰে গানেৰে ইনস্পায়াৰ কৰিছিল। আৰু তেওঁ মুক্তিৰ প্ৰকৃত পথৰ সন্ধান কৰি ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি নীতি আদৰ্শলৈ সেই দলত তেওঁ যোগদান কৰি তেওঁ বিধায়কো হৈছিল। আৰু সেই সময়ত বিশ্ব শান্তি আৰু মানৱ জাতিৰ নিৰাপত্তাৰ স্বাৰ্থত বিশ্বৰ ঔপনিৱেশিক দেশসমূহৰ পৰা সাম্ৰাজ্যবাদী শাসন উফৰাই পেলাবলৈ চিন্তা চৰ্চাও কৰিছিল, যাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়াও হৈছিল। তাৰ বাবে জাতীয় মুক্তিৰ স্বাধীনতা আন্দোলনৰ জোৰদাৰ চলিছিল, যাৰ জৰিয়তে তেওঁ সাম্ৰাজ্যবাদী শাসন শোষণ কৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জনৰ দৃষ্টিত শোষণ কৰিছিল, আৰু স্বাধীনতাৰ হকে নিজ স্বাৰ্থৰ অক্লান্তভাৱে তেওঁ সংগ্ৰাম কৰি তুলিছিল। ইয়াৰ পাছতো তেওঁ ভাৰতৰ শ্ৰেণীহীন সমাজ গঢ়াৰ সংগ্ৰামৰ অপৰাধতে তেওঁ বহুতবাৰ তেওঁ নিষিদ্ধ সংগঠনৰ বুলি তেওঁ কেইবাবাৰো কয়দী হৈও কটাইছিল। তেতিয়াৰ পৰাই তেওঁ আত্মপণ কৰি তেওঁক অৱশেষত লুৰৰ শিকলিৰে বান্ধি নি তেওঁক জেলত সুমুৱাই থৈছিল। কিন্তু আজিও সেই বিষ্ণু ৰাভাদেৱক আমি
তেওঁৰ আদৰ্শক আমি ভাল পাবলৈ, তেওঁৰ আদৰ্শক আমি সন্মান জনাবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এনে এজন বিপ্লৱী সত্তাৰ ওচৰত আমাৰ দৰে উঠি অহা প্ৰজন্মৰে সদায় সন্মান কৰোঁ, সদায় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তেওঁ সদায় আমাৰ উঠি অহা প্ৰজন্মৰ মাজত সদায় জাউতি যুগীয়া হৈ থাকক। তেওঁ আমাৰ সদায় বুকুৰ মাজত থাকক। তেওঁ সদায় অমৰ হৈ থাকক। তাকেই কৈ আজি মই সামৰণি মাৰিছোঁ। জয় আই অসম।